এইযোৰ চাওক সেমি পাটৰ যোৰা একদম পাটৰ দৰে হয় কোৱালিটি কালাৰটো চাব কপাৰ কালাৰ টাইপৰ হয় পিচ কালাৰ আৰু ইয়াতে কপাৰ গুণা ৱৰ্ক থাকিব আৰু সিলভাৰ গুণা ৱৰ্ক থাকিব এসব আঁচলটো এনেকুৱাকৈ থাকিব কপাৰ গুণা ৱৰ্ক গোটেইখিনি আৰু সিলভাৰ গুণা ৱৰ্ক হাতৰ ৱৰ্কবোৰ চাব গোটেইবোৰ বিৰাটেই ধুনীয়া ফিনিচিং হয় গোটেই চাদৰখনতে এনেকুৱাকৈ বুটা বচা থাকিব এইকেইটা সাইড পট্টিকেইটা এনেকুৱাকৈ থাকিব এখন মেখেলা তলৰ ভাগটো আঁঠুৰ ওপৰলৈকে বুটা বচা থাকিব ব্লাউজ পিচটো সিম্পল থাকিব স্লিভছত এইখিনি ৱৰ্ক থাকিব এই পাটৰ যোৰা হয় কালাৰ কম্বিনেশ্যনটো চাওক ইমান বেছি ধুনীয়া এইটো আঁচলটো এনে পাৰ্পল আছে ডিপ পাৰ্পল এইখিনি চাওক কালাৰিং গুণা ৱৰ্ক ব্লু কালাৰিং গুণা ৱৰ্ক মিনা এইখিনি ব্লু কালাৰিং গুণা ৱৰ্ক হেভি দিয়া হৈছে এইখিনি বক্স ডিজাইন চাদৰখনৰ মাজ ভাগত এনেকুৱা সৰু সৰুকৈ বুটা বচা হৈছে ব্লু এণ্ড লেভেণ্ডাৰ কালাৰিং গুণা ৱৰ্ক এখন মেখেলা কণ্ট্ৰাষ্টত হ'ব ব্লাউজ পিচটো কণ্ট্ৰাষ্টত এইকেইটা সাইড পট্টি কণ্ট্ৰাষ্টত থাকিব খুবেই ধুনীয়া হয় যোৰাটো